দলৰ যুৱকৰ্মী মহিলা কৰ্মী আমাৰ সতীৰ্থসকলে স্বাক্ষৰ সংগ্ৰহ অভিযানত নামিছে আৰু আমি যিটো ফিডবেক পাইছো ৰাইজৰ ইমান সহযোগিতা আমি আচৰিত হৈছো ৰাইজৰ সহযোগিতা কাৰণ অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে আচলতে মনে প্ৰাণে বিচাৰিছে যে এইটো হ'ব নালাগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত হ'ব এক হঠকাৰী সিদ্ধান্ত আমি যোৱাকালি কৈছো যে যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত যি 28টা সংগঠনে প্ৰতিবাদ কৰিছে য'ত বিভিন্ন আমি প্ৰত্যেকেই অসমৰ সন্তান বুলি আমি দল মত নিৰ্বিশেষে আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবই লাগিব আমি আশা ৰাখিম অনাগত দিনত আমাৰ কৰ্মকৰ্তাসকলে দলটোৰ হিত গৌৰৱ ঘূৰাই আনিবৰ কাৰণে আজি অসমৰ মানুহে অনুভৱ কৰিছে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা আপোনালোকে জানে যে দেশখনৰ প্ৰান্তে প্ৰান্তে গুৰুত্ব বৃদ্ধি পাইছে আৰু অসমতো পাইছে আজি মেঘালয়ত কাৰ চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰে তাত ৰিজন পাৰ্টি আচলতে আজি কমৰেড চাংমা তাৰ মুখ্যমন্ত্ৰী নেপিউ ৰিঅ নাগালেণ্ডত মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ সহযোগিতাত চৰকাৰ গঠন কৰিছে গতিকে তেনেস্থলত আমি আশা কৰিম যে আমি সকলোৱে আহি থকা দিনবিলাকত দলটোক শক্তিশালী কৰিবৰ কাৰণে আমি হিয়া উজাৰি আমি প্ৰত্যেকে কাম কৰিব লাগিব আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক আমি নিশ্চিতভাৱে যি ত্যাগ কৰিব লাগে আমি সকলো ত্যাগ কৰিবলৈ সকলো সময়তে সষ্টম আছো কাৰণ আমাৰ কোনো হাইকমাণ্ড নাই হাইকমাণ্ড হৈছে আপোনালোক আমাৰ দলৰ হাইকমাণ্ড হৈছে দলৰ তৃণমূলৰ কৰ্মীসকল গতিকে যেতিয়া আপোনালোকে যি নিৰ্দেশ দিব সেইমতে আমি ভৱিষ্যতৰ দিনত আমি নিশ্চয় আগবাঢ়িম গতিকে এইখিনি কথাৰে মই যুৱ পৰিষদৰ এই কৰ্মশালা ইয়াত সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আমি আনন্দিত হৈছো যে এই সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা ডাঙৰীয়াই আপোনালোকে জানে যে আজি কিছুদিনৰ আগত অসম গণ পৰিষদ দলত যোগদান কৰিছে মই ভাবো তেখেতৰ যোগদানে নিশ্চিতভাৱে আমাৰ কৰ্মীসকলৰ এই অঞ্চলত দলৰ ভেটি সুদৃঢ় কৰিব আমাৰ সতীৰ্থসকলৰ হাত শক্তিশালী কৰিব তেখেত